কবিতাটিৰ শিৰোনামা নক্ত মুখাৰ নীৰৱ বৌদ্ধ। নক্ত মুখাৰ নীৰৱ বৌদ্ধ। বুকুলৈ শিপাই থকা সেউজীয়া অভিজ্ঞতাবোৰ সামৰি ছাৰ আপুনি যাবগৈ। বুকুত বান্ধি লৈ শিক্ষকতাৰ সোঁৱৰণিৰ গৌৰৱময় টোপোলা। মন পুখুৰীৰ পানী কপাই গুচি যাব স্মৃতিৰ জাকৰোৱা দৰিকণা। অসম্পূৰ্ণ হৈ ৰ'ব আঘোণৰ কোমল ৰ'দত অজ্ঞানতাৰ ভেদ ভঙা সপোনৰ পাখি মেলা জ্ঞান পখিলা। আপোনাৰ পৰা বহু কথাই শিকিলোঁ। আপুনি চিকুনাই দিয়া প্ৰজ্ঞাৰ বাটেৰে জীৱনৰ বাট বোলো। আপোনাৰ বাবেই দেখিলোঁ জীৱনত আশাৰ ৰামধেনু। সৌসিদিনা খেৰৰ চালিৰ তলত বাঁহৰ ফুটাৰে পাৰ হোৱা বতাহত ধ্বনিত হয় আপুনি শিকোৱা অ আ ক খৰ অমিয়া পাঠ মেলা। অজ্ঞানতাৰ চেলেঙৰে ঢাকি ৰখা জয়সিদ্ধিত প্ৰতিফলিত হয় জ্ঞান আৰু প্ৰজ্ঞাৰ আশা মেলা। বাৰিষাৰ পথাৰত খেতিয়কৰ সেউজীয়া সপোন। এদিন দুদিনকৈ সেউজীয়াবোৰ সোণোৱালী হয় আৰু বিলাই দিয়ে প্ৰত্যাশাৰ পোৱালমণি আপোনাৰ দৰেই। সময়ৰ বুকুচাত বহি বৰ্তমানবোৰ অতীত হয়, আজিৰবোৰ স্মৃতি হয় আৰু ভাল স্মৃতিবোৰেই জীৱন হয়। আজিৰ সময়বোৰো কালিলৈ হয়তো সাধু হৈ পৰিব, কিন্তু বুকুত ৰৈ যাব নজহা নকমা আপোনাৰ সেই সেউজীয়া কথাবোৰ। আপোনাক আজি এনে লাগিছে যেন নিশাৰ ডাৱৰে ঢকা সিন্ধুজ। আপুনি যেন হৈ পৰিছে জ্যোৎস্নামণিয়ে পবিত্ৰ কৰা নক্ত মুখাৰ নীৰৱ বৌদ্ধ। কৃষ্ণ।